নমস্কাৰ আৰু স্বাগতম জনাইছোঁ সকলোকে অন্য এটি ভিডিঅ'লৈ লৈ আহিছোঁ অন্য এটি সাধুকথাৰ নাম হৈছে ধুন্তি কাউৰী। কাঞ্চনমতী নামেৰে আছিল এজনী ধুন্তি কাউৰী। তাই ধুন পেচ মাৰি বৰ ভাল পায়। ঈশ্বৰে তাইৰ বৰণটো ক'লা কৰি দিলে, সেইবাবেহে তাইৰ মনত বৰ দুখ। কেনেকৈনো ধুনীয়া হ'ব পাৰি, সেয়েই তাইৰ একমাত্ৰ চিন্তা। কাউৰীজনী থকা হাবিত আছিল এজাক মৌৰা চৰাই। মৌৰা চৰাইৰ নিচিনা ধুনীয়া চৰাই আৰু নাই। সিহঁতক চাই সকলো মানুহে শলাগে। কাঞ্চনমতীয়ে ভাবে, তাইও যদি মৌৰা চৰাইৰ নিচিনা ধুনীয়া হ'বলৈ পাৰিলেহেঁতেন। ভাবি ভাবি তাই এটা বুদ্ধি উলিয়ালে। তাই ভাবিলে, মৌৰা চৰাইৰ নেজত ধুনীয়া ধুনীয়া ফুলাম পাখি, পাখিবোৰত একোটাকে জেন্তৰাহে জিলিকি আছে। তাৰ উপৰিও আকৌ মূৰতো একোটাকৈ ফুলাম পাখিৰ মুকুট। এইবোৰ থকাৰ কাৰণেহে মানুহে মৌৰা চৰাইক চৰাইৰ ৰাণী বোলে। তাকে ভাবি তাই হাবিলৈ গ'ল। হাবিত ঘূৰি পৰি থকা কিছুমান মৌৰা চৰাইৰ পাখি তাই গোটাই ল'লে। সেইবোৰ পাখিৰ কেইটামান নিজৰ নেজত গুজি সেইবোৰ পাখি পিন্ধি তাই ভাবিলে, এইবাৰ কেনে, ময়ো মৌৰা চৰাইৰ নিচিনা ধুনীয়া নহ'লোনে? মানুহে কয়, নিজ লোকে উচ্চ পদ পাই তেৰিয়াকৈ পাক মাৰি ঘূৰি ঘূৰি চায়। ধুন্তি কাউৰীজনীৰো সেয়ে হ'ল। তাই ঘূৰি ঘূৰি নিজেই নিজৰ ৰূপ চাই বলিয়া হ'ল। এতিয়া যেন তাইৰ মানত পৃথিৱীত তাইতকৈ আৰু কোনো ধুনীয়া নাই। ধুন মাৰে ধুনীয়া, পকা তামোল পনীয়া, ঘনাই তামোল খাই আৰ্চিৰে মুখখন চাই, যেন মোৰ সমান ধুনীয়াই নাই। সেই পাখিবোৰ পিন্ধি কাউৰীৰ লগ এৰি কাঞ্চনমতীয়ে মৌৰা চৰাইৰ জাকৰ মাজত সোমালগৈ। তাই ভাবিলে, যেতিয়া ৰূপত জাকত জিলিকা হৈছে এতিয়া, আৰু তাই কাউৰী নহয় মৌৰা চৰাইহে। কিন্তু ভাবিলে, কি হ'ব, মৌৰা চৰাইবিলাকে তাইৰ তেনে ফটুৱা অহংকাৰ দেখি লগটো নিদিলেই খুটিয়াই খুটিয়াই নগুৰ নাগতি কৰিলে। সিহঁতৰ সোঁতত বপুৰীৰ গাৰ কেইবা ঠাইতো ঘাঁ লাগিল, তেজ ওলাবলৈ ধৰিলে। সিমানতে তাই মৌৰা চৰাই হোৱাৰ আশা এৰি দি আকৌ কাউৰী জাকৰ মাজত সোমালহি। কিন্তু এইবাৰ কাউৰীয়েও তাইক জাকত সোমাবলৈ নিদি দূৰ দূৰ চেই চেই কৰিবলৈ ধৰিলে। সিহঁতে ক'লে, মৰতি, গৈছিলি নহয় চৰাইৰ ৰাণী হ'বলৈ আমাৰ লোক এৰি, এতিয়া কেনে মজা পালি? আমাৰ মাজলৈ উলটি আহিবলৈ তোৰ লাজ লগা নাইনে? ধুন্তি কাউৰীৰ এতিয়া ক'তো ঠাই নোহোৱা হ'ল। মৌৰাৰ মাজতো ঠাই নেপালেই লগৰ কাউৰীয়েও তাইক দূৰ দূৰ চেই চেই কৰা হ'ল। গুণ নেথাকিলে নাই ধুন মৰা কাম, ফটুৱা ধুনৰ হয় এনে পৰিণাম।